হেল্ল' বন্ধুসকল, মই আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ ইউটিউব, ব্লগাৰ, ৱৰ্ডপ্ৰেছ আৰু এডচেন্স মনিটাইজ কৰি পেলাই কেনেকৈ অনলাইন আৰ্নিং কৰিব পাৰি। আপোনালোকে হয়তো দেখিবলৈ পাইছে এই ল'ৰা ছোৱালীবিলাক কেনেকৈ খালি লেপটপ লৈ বহি আছে আৰু এডচেন্সৰ পৰা গুগলৰ পৰা কেনেকৈ অনলাইন আৰ্নিং কৰি আছে ইহঁতে। মই আজি আপোনালোকক ক'ম অনলাইন আৰ্নিং কৰা ইমান সহজ নহয়, অলপ কষ্ট কৰিব লাগে। যেনেকৈ আমি চাকৰি কৰোঁ, প্ৰাইভেট হওক বা গভমেণ্টে হওক, যিবোৰ আমি কাম কৰোঁ, গতিকে 7 দিনৰ ভিতৰত আপোনালোকে বেছি নালাগে 5 দিন খালি নিজৰ কাম কৰিব আৰু 2 দিন খালি ইয়াত টাইম দিব। ইউটিউবতে হওক, ব্লগাৰতে হওক নাইবা ৱৰ্ডপ্ৰেছতে হওক টাইম দিব। আপোনালোকে যদি টাইম দিব পাৰে, আপোনালোকে মাহত ৰুপিজ নহয় ডলাৰত টকা ইনকাম কৰিব পাৰিব আৰু সেইটো মেক্সিমাম 80,000 INR আৰু কমচে কম 30 বা 35,000 অনলাইন আৰ্নিং কৰিব পাৰিব। অনলাইন আৰ্নিং কৰা যিমান সহজ ইমান কঠিনো হয়, গতিকে ভিডিঅ'টো ভালদৰে চাই লওক। এইবোৰ যে ল'ৰা ছোৱালীক যে আপোনালোকে দেখি আছে, এইবোৰ ল'ৰা চব বাহিৰৰ হয় আৰু সিহঁতে চব এডচেন্সৰ পৰা পেচিভ ইনকাম কৰি আছে। গতিকে আপোনালোকে যদি নিজৰ পকেট খৰচখিনি যদি ওলাব খোজে, তেন্তে এডচেন্সৰ পৰা ইউটিউব, ব্লগাৰ আৰু ৱৰ্ডপ্ৰেছত ৱেবছাইট বনাই কেনেকৈ আৰ্নিং কৰিব পাৰি, সেই জ্ঞানটো যদি ল'ব বিচাৰে তেন্তে মোৰ এই ভিডিঅ'টো চাই লওক। মই নকওঁ যে ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, নালাগে। আপোনালোকে এইটো বস্তু গম পালে মোৰ কাৰণে যথেষ্ট হয়। যিটো বস্তু মই ভুল কৰিছোঁ, মোৰ ভুলৰ পৰা যাতে আপোনালোকে শিকিব পাৰে, গতিকে চাই লওক বস্তুখিনি। যদি শিকিব বিচাৰে তেন্তে মই এটা কোৰ্চ ওলাইছোঁ, বেছি নহয় 500 আপোনালোকে পে'মেণ্ট কৰিলে নিজৰ আৰ্নিং নিজে কৰিব পাৰিব। বুজি পাইছে? গতিকে টাইম দিবলৈ চেষ্টা কৰক, বেছি নহয় 7 দিনৰ ভিতৰত 5 দিন নিজৰ কামত এক্টিভ হওক আৰু 2 দিন খালি আপোনালোকে 6 ঘণ্টা খালি কাম কৰক, আপোনালোকে এইটো পেচিভ ইনকাম কৰিবলৈ পাব। বুজি পাইছে? গতিকে আপোনালোকে যদি পেচিভ ইনকাম কৰিব খোজে এই ভিডিঅ'টো ভালদৰে চাই লওক। এইবোৰ ইমান ইউনিক ভিডিঅ' মই ক'ৰ পৰা পাইছোঁ চাই লওক আপোনালোকে। কেনেকৈ মানুহবিলাকে হেৰি কৰি দিছে, কম্পিউটাৰ সজাই লৈছে লাইব্ৰেৰীত, যদিও বা লাইব্ৰেৰীত কম্পিউটাৰ নাই, নিজৰ কাৰণে কৰিব পাৰে এইখিনি। আজিকালি বহুত ইণ্টাৰনেট কেফে আছে, নিজৰ ঘৰৰ লেপটপ বা কম্পিউটাৰ থাকিব নালাগে, মোবাইলটো আছে, মোবাইলতো অলপ এডিটিং কৰিব আৰু নেট কেফেবোৰত যাই নিজৰ ভিডিঅ' কণ্টেণ্ট বনাই ল'ব। যদি আপোনালোকে জানিব বিচাৰে বা কৰিব বিচাৰে তেন্তে মোৰ কমেণ্টত কমেণ্ট কৰক। যদি আপোনালোকৰ শিকিবলৈ ইচ্ছা আছে তেন্তে এই ভিডিঅ'টো মই পাব্লিছ কৰিম। মোৰ ভুলৰ পৰা যাতে আপোনালোকৰ ভুল নহয় আৰু মোৰ ভুলৰ পৰা যাতে আপোনালোকে শিকিব পাৰে, সেইকাৰণে মই আপোনালোকৰ ওচৰত এইখিনি শিকাবলৈ গৈ আছোঁ। চাওক, এইটো এটা ইণ্টাৰনেট কেফে হয়। ইহঁতে কেনেকৈ তাত গৈ সেইবিলাক কাম কৰে। নিজৰ ঘৰৰ লেপটপ বা কম্পিউটাৰ থাকিব নালাগে, জাষ্ট খালি নেট কেফত গৈ পেলাই ইহঁতে নিজৰ পাৰদৰ্শিতাখিনি দেখুৱায় আৰু এডচেন্স, ইউটিউব, ব্লগাৰ আৰু ৱৰ্ডপ্ৰেছৰ পৰা মাহত মেক্সিমাম 80,000 ইনকাম কৰে। গতিকে আপোনালোকে যদি জানিব বিচাৰে তেন্তে তলত কমেণ্ট কৰক, মই সেইকাৰণে ভিডিঅ'টো বনাম।